হাই ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৈকুণ্ঠ এমজে আৰু মই আজি আপোনালোকৰ আগত প্ৰকাশ কৰিম বিশ্বজিৎ বৰা ডাঙৰীয়াৰ চিনেমা ফেউজালি। আৰু এই ফেউজালি চিনেমাখনৰ তিনিটা বিশেষ খবৰ মই আজি আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই খবৰকেইটা মই চিনেমাখনৰ জৰিয়তে লাভ কৰিছোঁ। আৰু এই খবৰকেইটা প্ৰথমবাৰৰ বাবে মই আজি আপোনালোকৰ আগত প্ৰকাশ কৰিম। বিশ্বজিৎ বৰাৰ এই ফেউজালি চিনেমাখনৰ ট্ৰেইলাৰৰ সামান্য অংশ আমি চাই লওঁ আহক। তুমি যিহে আৰামপ্ৰিয় মানুহ, মই আগতে মৰি গ'লে কি হ'ব বাৰু? কৈ থকাব নমৰে কেতিয়াও। আৰু যদি মই বেমাৰ হৈ বিচনাত পৰি থাকোঁ, তেতিয়া তুমি মোক চাবানে নোচোৱা? নেচাওঁ। মই জানো মতা মানুহবোৰ এনেকুৱাই। ডেকা কালত প্ৰেম কৰোঁতে কথা শেষেই নহয়, এতিয়া বুঢ়া কালত কথাই নাই। এই চিনেমাখন মুম্বাইস্থিত জাগৰণ ফিল্ম ফেষ্টিভেল তথা গুৱাহাটী ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ বাবে বাছনি কৰা হৈছে। দ্বিতীয়তে এই চিনেমাখনৰ সংগীত হৈছে গীতপ্ৰিয়মৰ। আৰু সৰ্বশেষত মই যিটো কথা আপোনালোকক জনাবলৈ আগবাঢ়িছোঁ সেইটো অলপ এক্সাইটিং হয়, আৰু সেইটো হৈছে এই চিনেমাখন নেটফ্লিক্সে ল'ব। নেটফ্লিক্স কি সকলোৱে জানে, আৰু নেটফ্লিক্সত আমি বিভিন্ন চিনেমা, বিভিন্ন ৱেব ছিৰিজ চাইছোঁ। এতিয়া আটাইতকৈ গৌৰৱৰ কথা যে ফেউজালি চিনেমাখন নেটফ্লিক্সে ল'ব। হয়তো এই প্ৰচেছটো 2-3 মাহ দেৰি হ'ব, কিন্তু নেটফ্লিক্সে ল'ব। গতিকে আমাৰ বাবে এইটো বহুত গৌৰৱৰ কথা। আৰু অসমীয়া চিনেমাৰ যিটো গ্ল'বেলাইজ হোৱাৰ কথা আমি কৈ আছোঁ, বিশ্বায়নৰ কথা কৈ আছোঁ, এই বিশ্বায়নৰ ক্ষেত্ৰত এই কথাটোৱে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি মোৰ দৃঢ় বিশ্বাস। গতিকে চিনেমাখনৰ বাবে আমিও অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ, আৰু চিনেমাখন এইদৰে আগবাঢ়ি যাওক। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৈকুণ্ঠ এমজে, আৰু মোৰ এই চেনেলটোত বিভিন্ন ধৰণৰ চিনেমা সংক্ৰান্তীয় খবৰ, ৰিভিউ তথা চেলিব্ৰিটি টক শ্ব' যিটো মই এতিয়ালৈকে কৰা নাই কিন্তু ভাবি থৈছোঁ, তদুপৰি টেকনিকেল নিউজ আৰু বিভিন্ন ধৰণৰ খবৰ ইয়াত পাব। গতিকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব। ধন্যবাদ।